না ডাঙর সুরে করা নাই কিন্তু দুনিয়াকে বহি নটকেটা খুলিছে আরামসে না ধন্যবাদ জানাইছোঁ আপোনালোকক। আমাৰ কলগাছিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত আমাৰ স্বচ্ছ ভাৰত মিছন অভিযানৰ আমাৰ এইখন কলগাছিয়া জিপিৰ আণ্ডাৰত আমাৰ গোডাউন, ইয়াত আমাৰ ব্লকৰ 10খন আপোনাৰ ইলেক্ট্ৰিক ট্ৰাইচাইকেল মানে বেটাৰীযুক্ত ট্ৰাইচাইকেল ইয়াত থোৱা হৈছিল। কিন্তু আজি আমি দেখিবলৈ পাওঁ যেহেতু আমাৰ আগৰ জিপিখিনিক এই গাড়ীখিনি আমাক ডিষ্ট্ৰিবিউট কৰিব দিছে, সেইকাৰণে আমি আজি আহি গোডাউনটা আমি খুলি চাওঁ, ইয়াৰ তিনিটা পিলপিলিৰ বেটাৰী চুৰি হৈছে। গতিকে নিচেই আমাৰ কলগাছিয়া পুলিচ ষ্টেচনৰ ওচৰত আমাৰ গোডাউনখন, ইয়াৰ পৰা আমি গাড়ীৰ পৰা বেটাৰী চুৰি হোৱাটো দুৰ্ভাগ্যজনক। গতিকে আমি এতিয়া আমাৰ জিপিৰ তৰফৰ পৰা আমি আমাৰ মাননীয় খণ্ড উন্নয়ন বিষয়া বাইদেউক আমি অৱগত কৰাইছোঁ আৰু তেখেতে আমাক কলগাছিয়া থানাত এখন FIR দিবলৈ আমাক মানে পৰামৰ্শ দিছে। গতিকে আমি এতিয়া কলগাছিয়া থানাত এখন FIR দাখিল কৰিম বুলি ভাবিছোঁ। কোনফালেদি সোমাইছিল? আমি দেখা মতে আমাৰ এই গোডাউনৰ ভিতৰৰ পিছফালে পশ্চিম ফালে খিৰিকী আছিল, সেই খিৰিকীৰ ৰড ভাঙিছে, ৰড ভাঙি আপোনাৰ ৰুমত সোমাইছে বুলি আমাৰ অনুমান হৈছে, এনেকুৱা মানে লাগিছে আৰু। গতিকে মই আমাৰ মাননীয় আৰক্ষী কলগাছিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই জনাব বিচাৰিছোঁ, এইটো যিহেতু চৰকাৰী স্বচ্ছ ভাৰত অভিযান মিছনৰ মানে ট্ৰাইচাইকেল, গতিকে তেওঁ অতি সোনকালে তদন্ত কৰি এই বেটাৰীখিনি কোন দুষ্কৃতিকাৰী মানুহে লৈছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু আমাৰ এই বেটাৰীখিনি উভতাই দিব লাগে, যাতে আমি আমাৰ যিখিনি জিপি বাকী আছে তেওঁলোকক আমি এই গাড়ীখিনি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ।